Hello everyone, Limastri's vlogger অন্য এটি নতুন ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, আমিও ভালে আছো। নতুন বছৰ পাৰ হৈ গল, হেয়া দেখুৱালো আৰু কেনেকে 31 খালো। একেখন দিনাখন হেয়া নামঘৰলে গৈছিলো দেখুৱাইছো। তাৰ পিছতে একদিন তেনেকে ভিডিও বনা হোৱাই নাই, এতিয়া আকৌ আহি গল আমাৰ মাঘৰ বিহু। তো ভাবিলো বলো আজি ভিডিওটো আৰম্ভ কৰি দিও। মানে পিঠা বনাইছিলো দে, পিঠা বনাও নবনাও কে মানে মায়ে কলে নবনাও বুলি কলে। তাৰ মানে মিমেনে থাকিলে কাম বিলাক মানে ইমানে বেছি হৈ যায়, হেতু কাৰণে সব কাম থাকি যায়। তাৰ পিছতে মই বলো হেৰি মলো আপুনি খুন্দি দিও, পিঠা কিটা বলো ময়ে বনাই দিম। হেতু কাৰণে কালি বনালো দে পিঠা। মাহতে পিঠা গুৰি খুন্দি মেলি দিলে। তাৰ পিছতে কি কৰিলো এবাৰ মলো হেৰি জুইত পিঠা নবনাও। তাৰ মানে বহাগ বিহু জুইত পিঠা বনাইছিলো। তেৱাখন গৰম হওঁতে মানে জুই কমুৱা বহোৱা বেছি জুই হৈ যায়, অকমান কম হ'ব লাগে। হে আৰু ইফালে মিমেনা থাকিলে জানে কেঁচুৱা থাকিলে কিমান দিগদাৰ হয় সময়টো দি থাকিবলে, বিশেষকে মানে পটককে হ'ব লাগে আৰু। তাৰপিছতে মই বোলো যি হয় হ'ব আৰু গেছতে বোলো পিঠা কিটা এবাৰ বনাও। বিহু বুলি পিঠা নবনালে আকৌ ভাল নালাগে নহয়। হেতু কাৰণে কি কৰিলো ৰুটি বনোৱা তেৱাখন যে ৰুটি বনোৱা তেৱাতে মানে পিঠা বনাইছিলো। এতিয়া আপোনালোকে চক মই পিঠা কেনেকে বনালো, বৰ ধুনীয়া হৈছিলে। হে একো বিশেষ একো নাই কৰা, অকল পিঠাই বনাইছো। আৰু যদি কিবাবি কৰো দেখুৱাম বাৰু। এতিয়া আপোনালোকে চক পিঠা বনোৱা। আৰু এয়া মই পিঠা বনাবলৈ পুৰা ৰেডি হৈ ললো। আপোনালোকক দেখাই দিছো দে প্ৰথমতে নিজকে, কাৰণ বেক কেমেৰাতে কৰিম। এখন তেৱা লৈ ললো, বনাই আছিলো আধা মানে বনোৱাৰ পিছতহে মোৰ মনত পৰিছে যে মই ভিডিও কৰিবলৈ পাহৰিলোৱে। ইখন তেৱা দেখিছে, সেইখনত মানে গেছটো সিমত দি মানে পিঠাকিটা অকমান মচমচীয়া হ'বলৈ সেইখনতে দি থৈছো। কাৰণ গেছত বনালে সেইখন জুইত বনালে ধৰক সাইডত থৈ যাব পাৰি। গেছতটো ইমান ডাঙৰ তেৱা নাছিলে আমাৰ, মানে মাহঁতৰ ঘৰত আছে ডাঙৰ তেৱা, আমাৰ ঘৰত নাছিলে। হেতু কাৰণে এখনত তেনেকে ললো আৰু এইখনত মই এটাকে বনাই গলো পিঠা। হেয়া তিল পিঠাও বনাইছিলো আৰু নাৰিকলৰ পিঠাও বনাইছিলো। এয়া ধুনীয়াকে বনাই গলো। পিঠা কিন্তু মোৰ এটাও ভঙা নাছিলে জানেনে। লাষ্টতহে এটা ভাঙিছিলে। তাৰমানে তেৱাখন চেঁচা হৈ গৈছিলে। চেঁচা তেৱাত মানে হেৰি মানে পিঠাটো উঠা নাছিলে, ওপৰলৈ উঠাই দিওঁতে ভাগি গৈছিলে। হেতু কাৰণে ভালো লাগিলে, পিঠাকিটা ধুনীয়া হলে ভাল লাগে নহয় জানো। আৰু হেয়া তেনেকে মই এটাকে বনাই গৈছিলো। কিন্তু মই এইবাৰ প্ৰথম গেছত বনাইছো জানেনে। আগতে সদায় জুইতে বনাও। আমাৰ মাহঁতৰ ঘৰত ডাঙৰ তেৱা মানে এইবিলাক আছে, তাত বনাও তাৰমানে। কিন্তু এইবাৰ বোলো ভয় লাগি আছিলে কি হয়, আৰু পিঠা নুঠিলে বেয়াও লাগে নহয় জানো, ভাগি গলে। হেতু কাৰণে ভাল হ'ল কাৰণে মই বোলো আপোনালোককো দেখুৱাও কেনেকে বনাইছিলো। সকলোৱে জানে আৰু তথাপিতো মই বনোৱাৰ কাৰণে বোলো আপোনালোককো দেখাও। সেয়া তিল পিঠা বনাইছিলো। তাৰ পিছতে এয়া একদম তিল আৰু গুড় সৰহকে দিছিলো। তাৰমানে আমাৰ মানুহজনে সৰহ হলেহে খাই ভাল পায়। অলপ মুখত আৰু মুখ চক পিঠাটো ভাল হৈছে কাৰণে একদম মুখত হাঁহি ওলাই গৈছে। তেওঁ তাৰমানে মিঠাটো গুড় আৰু তিলৰ মানে মিঠা হলেহে ভাল পায়, কম হলে মানে বেয়া পায়। হেতু কাৰণে একদম পুৰা সৰহকে দি পেলাই বনাইছিলো। বেছি বনোৱাও নাছিলো, 1 কেজি খুন্দিছিলে চাউল। সেয়া 1 কেজি চাউলৰে পিঠা বনাইছিলো। আৰু এয়া মোৰ পিঠা, সেইফালে নাৰিকলৰ পিঠা, তিল পিঠা পুৰা ধুনীয়াকে ৰেডি হৈ গৈছিলে। সেয়াই আছিলে পিঠা, আৰু বিশেষ একো বনোৱা নাছিলো। আৰু এয়া হৈ গ'ল উৰুকা দিনা। এয়া আমি পুৰি আছিলো চিকেন। খেতে সেয়া চিকেন পুৰিছিলে, মই বনাইছিলো ছাগলী মাংস। তেনেকে বিহু ঘৰতে খাইছিলো। ঘৰৰ ওচৰতেও আমাৰ মানে ভেলাঘৰ আছিলে, কিন্তু মোৰ সেইবোৰ ভিডিও কৰা নহলে। সেয়া থুলমুলকে আপোনালোকক অকমান দেখুৱাইছো। এয়া মই বনাইছিলো ছাগলী মাংস। তেনেকে ৰাতি খালো আৰু চবে মিলি জুলি। আৰু পিছদিনা ৰাতিপুৱা এয়া দেখিছেনে মেজি কিন্তু ৰাতিপুৱা সোনকালে জ্বলালে, মই সেয়া নাপালো, পিছত সেৱা কৰিছিলো। এয়া মিমেনা আৰু মই আপোনালোকক বোলো অকমান দেখাও। এইখিনিতে আমাৰ ভেলাঘৰ আছিলে, কিন্তু ভেলাঘৰটো জ্বলাই দিয়ে। সেইবোৰ দেখুৱাবলৈ নহলে, কাৰণ ৰাতিপুৱা বহুত সোনকালে কৰে যে। সেই তেনেকে তাতে সেৱা চেৱা কৰিলো। এয়াই আৰু বিহু আমাৰ। হেল্ল' এভৰিৱান, বিহু হৈ গ'ল। তাৰপিছতে বিহু ভিডিও মই একোৱে কৰিব নোৱাৰিলো জানেনে। কি ভিডিও দেখাইছো আপোনালোকক। তাৰমানে কি হ'ল, আমাৰ মানে একদম ঘৰৰ ওচৰতে ভেলাঘৰ বনাই মেজি বিহু, মানে আমাৰ গাঁৱৰ ওচৰৰ মানুহখিনি আমাৰ মানে একদম পদূলি মুখতে ভেলাঘৰ বনাই, তাতে দিনত ভোজ খায়, ৰাতিও তেনেকে থাকে, পিছদিনা ৰাতিপুৱা মেজি জ্বলাই, চব ধুনীয়াকে হৈ গ'ল। মই ভিডিও মানে ইমান ধুনীয়াকে ভিডিও কৰি আপোনালোকক দেখাব পাৰো কেনেকে আমাৰ বিহু মানে আমাৰ ঘৰৰ ওচৰত কেনেকে পাতিছো। কিন্তু মানে সময় ইমানেই আজিকালি নথকা হৈছে, ভিডিওবিলাক কৰিবলৈ একোৱেই নহয়। হেতু কাৰণে চব অকমান কৰিছো।
সেয়াই দেখুৱালোঁ আৰু বিহু দিনাখন সেয়া চিকেন সেয়া পুৰি পেলাই খাইছিলোঁ তাৰপিছতে মই বনাইছিলোঁ ছাগলী মাংস সেইবোৰ কেনেকৈ বনালোঁ কি কথা সেইবোৰ দেখাবলৈ একোৱেই নহ'লে তাৰ মাজত আকৌ সেয়া ভেলাঘৰলৈও গৈছিলোঁ তাৰপিছতে পিছদিনা সেয়া মেজিৰ ওচৰত অকণমান আৰু মানে সেয়া জ্বলোৱা মানে ৰাতিপুৱা মই নগ'লোঁ কাৰণ ৰাতিপুৱা আমাৰ ইয়াত মানে বহুত সোনকালে জ্বলাই দিয়ে মানে হেৰি ৰাতি ভকতসকলে নাম লয় আৰু ৰাতিপুৱা সোনকালে মেজি জ্বলায় সেইটো কাৰণে মিৰবেনা আছে ইমান ৰাতিপুৱা সোনকালে উঠি মানে সেইখিনিত মই সেৱা কৰিবলৈ যাব নোৱাৰিলোঁ কিন্তু পিছত মানে প্ৰসাদ চসাদ দি হৈ যোৱাৰ পিছত গ'লোঁ গৈ পেলাই তাতে সেৱা কৰিলোঁ আৰু সেৱা কৰি মেলি সেইকণকে অকণমান আপোনালোকক দেখাইছোঁ যে মিৰবেনাক লৈ পেলাই সেয়াই আৰু তাৰপিছতে আমাৰ আকৌ নতুন বস্তু এটা ল'লোঁ দেই এইটো চব গেছৰ বাৰ্ণাৰ আগৰ পুৰণা মই বনাই থাকোঁতে দেখিছিলেই সেইটো অলপ বেয়া হৈ আজিকালি মানে বেয়া হৈ থাকে কিমান ঠিক কৰি থাকিম সেইটো কাৰণে এইটো নতুনকৈ বিহুৰ আগতেই আনিছিলোঁ এইবোৰ আনিবলৈ যাওঁতেও একো ভিডিঅ' কৰা নহ'লে কিনো দেখাবলগীয়া বস্তু একো নহয় সেয়া আনিলোঁ তাৰপিছতে এতিয়া বোলো নতুন গেছত কি বনাইছোঁ আপোনালোকক দেখাওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এয়া নতুন গেছত মই বনাই আছোঁ আলু ফ্ৰাই কৰি আছোঁ মানে এফালে বনাম পনীৰ তাৰ কাৰণে পিঁয়াজ বিলাহী এইবিলাক কাটি থৈছোঁ বোলো নতুন গেছৰ উদ্বোধন পনীৰেই কৰোঁ কাৰণ মাছ আছে মাছো বনাম আৰু এইটোৱে আৰু এইটো আজিকালি চবৰে আছেই তথাপিতো নতুনে ভাল লাগে নহয় আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া আলু ফ্ৰাই হৈ গ'ল এতিয়া পনীৰখিনি অলপ ফ্ৰাই কৰি লৈছোঁ মাছ আছে সেইটো কাৰণে পনীৰটো বেছি নাই বনোৱা অকণমানেই বনাইছোঁ চিমনিটো চলি আছে মাতটো ৰবইটো অফ কৰি লৈছোঁ পনীৰ মাছ আছে কিন্তু কি হ'ল পনীৰখিনি আমাৰ বহুত সৰহকৈ আনি থোৱা আছিলে তো বেয়া হৈ যাবৰ কাৰণে বনাইছোঁ আৰু এয়া পনীৰখিনি ফ্ৰাই কৰি হৈ গ'ল ইয়াতে দি দিম এতিয়া পিঁয়াজ ইয়াতে বিলাহীৰ লগতে অকণমান হেৰি দি দিলোঁ নিমখ হালধি দিলোঁ আৰু এয়া গুড়ি মছলা চব মিক্সকৈ মই ঘৰতে বনাই থৈছিলোঁ জিৰা ধনিয়া লং ইলাচি দালচেনি তেজপাত আঠুগুটি এইবিলাক চব দি পেলাই বনাই থৈছিলোঁ আমাৰ মায়েও তেনেকৈ ঘৰতে বনাই থৈছিলে মছলাটো খাবলৈ বিৰাটেই ভাল লাগে সেইটো কাৰণে ময়ো ইয়াতে মছলা বনাই ল'লোঁ এয়া আলু ভাজি আছিলোঁ ইয়াতে এতিয়া মাখানা কেইটামান দি দিম আপোনালোকে এনেকৈ বনাই খাইছেনে নাজানো মাখানা দি পেলাই মই এনেকৈ বনাই খাইছোঁ খাবলৈ ভালেই হয় বাৰু বেয়া নহয় কোমল হৈ যায় এয়া এতিয়া অকণমান দেৰি ভাজি ল'ম ভজাৰ পিছতে পনীৰখিনি দি দিম এইফালে এয়া মই পনীৰৰ কাৰণে আলু দেখিছে দি থৈছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰিবলৈ মিঠাতেল দি লৈছোঁ তেল গৰম হৈ গ'ল ইয়াতে মই বনাম কালি মানে আমাৰ আৰি মাছ আনিছিলে কিন্তু মই কি কৰিলোঁ পিচবিলাক এতিয়া সৰু টুকুৰা কৰি পেলালোঁ এতিয়া এইখিনি ফ্ৰাই কৰিম কি বনাই আছোঁ আপোনালোকক দেখাই যাম চাই থাকিব ভিডিঅ'টো পনীৰো আছে মাছৰ যদি পিচকেইটা ডাঙৰ হয় আমাৰ মানে এওঁ নাখায় সেইটো কাৰণে মই বুদ্ধি কৰিলোঁ পিচকেইটা সৰু কৰি পেলালোঁ সৰু কৰি পেলাই বোলো কিবা অকণমান বেলেগকৈ বনাম খাবলৈ টেষ্ট হোৱাকৈ আৰু বিশেষকৈ বতৰ ঠাণ্ডা সেইটো কাৰণে অকণমান জ্বলা চলাই ভাল লাগে ন এতিয়া বনাই লওঁ আপোনালোকে চাই থাকিব নাই এনেও বনাওঁ কিন্তু কি হৈছে নতুন যে বনাই মানে কিবা এটা ভাল লাগিছে আৰু হেৰি এইটো কি কয় সেইটো পনীৰটো যিটো বনাইছোঁ মাখানা দি পেলাই সেইটো মই মানে খাইছোঁ নিজে বনাই পোৱা নাই তো আজি বনাইছোঁ কি হয় নাজানো আৰু চাওঁ এতিয়া কি হয়গৈ আৰু এতিয়া ইয়াত পনীৰখিনি দি দিছোঁ আৰু এতিয়া আকৌ অকণমান গ্ৰেভিটো ডাঠ হ'বলৈ দিম আৰু তাৰপিছতে হৈ যাব এয়া হৈ যাব আৰু বেছি দেৰি নাই আৰু সেইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু সেইফালে পনীৰটো হৈয়ে গ'ল আৰু ধনিয়া দি দিম লাষ্টত হৈ যাব আৰু এইফালে মাছ ফ্ৰাই হৈ গ'ল ইয়াতে দি দিলোঁ পিঁয়াজ বিলাহী কেপচিকাম তেনেকৈ দি পেলাই অলপ ভাজি তাতে ওলকবি আলু তেনেকৈ এইখিনি মানে ভাজিখিনি দি দিছিলোঁ বিলাহীৰ সৈতে আৰু তাতে মছলা চছলা দি আৰু মাছ পিচ দি দিছিলোঁ অকণমান থুপথুপীয়াকৈ জ্বলা জলকীয়া দি দিছিলোঁ সেইদৰে বনাইছিলোঁ মাছ ভাত হৈ গ'ল আৰু মিৰমাইনাকো খোৱালোঁ কিন্তু মিৰমাইনাৰ চাবদে আমাৰ বিশ্বনাথ বজাৰ চব কিমান সোপা বজাৰ আছে হৈ গ'ল ভাত হেল্ল' এভৰিৱান তুমি হেল্ল' কৈ দিয়া আমাৰ হেল্ল' ইয়াক খং উঠিছে গুড মৰ্ণিং
গুড মৰ্ণিং বেয়াই হৈ গৈছেগে হেল্ল' এভৰিৱান কালি খানা বনাইছিলোঁ নতুন ষ্টভত কি নতুন বাৰ্ণাৰত দেখিছিলে তাৰপিছতে সেয়া খানা পিনা বনালোঁ পনীৰ বনোৱালৈকে দেখাব পাৰিলোঁ পিছত যে মাছটো বনাইছিলোঁ সেয়া মিক্স ভাজি মানে দিছিলোঁ যে তাতে সেয়া মছলা জ্বলা চলা দি পেলাই মাছ দি দিছিলোঁ তেনেকৈ খাইছিলোঁ সেই পিছৰখিনি কৰিবলৈ সময়ে নহ'লে কাৰণ আমাৰ মিমেনা আছে দেখিছে আৰু সি কিমান উৎপাত তাৰপিছতে আজি আকৌ এতিয়া ৰাতিপুৱাই আহিলোঁ মা ঘৰলৈ আহি এতিয়া আছোঁ ভাবিছে চাগে দোকানৰ পৰা ভিডিঅ' কৰিছোঁ এয়া মানে আমাৰ খুৰীহঁতৰ আমাৰ ঘৰতে দোকান আছে এই তাইক দেখিছোঁৱেই নহয় বহুত দিনৰ মূৰত ওলাইছে মই বোলো ভিডিঅ'টো আকৌ কি দেখুৱাইছোঁ বিহু দেখুৱাইছোঁ পিঠা বনোৱা খানা বনোৱা চব এটুকুৰা মানে য'ৰ তোৰ পৰা হৈছে সেইটো কাৰণে মই বোলো আকৌ গেপ দি নিদিওঁ কণ্টিনিউ কৰোঁ এইটো ভিডিঅ' তো আজি এতিয়া ঘৰলৈ আহিছিলোঁ এতিয়া আছোঁ দোকানত সি আমাৰ মিমাইনা ইয়াত থাকি বিৰাট ভাল পায় তাৰমানে দোকানৰ বস্তুবিলাক দেখি থাকে যে ইটো সিটো তাক দি থাকিবলৈ ভাল হয় এয়া আহিছিলোঁ তাৰপিছতে আছোঁ আৰু দিনটো কি কৰিম দেখাম আপোনালোকক চাই থাকিব আৰু এয়া আমাৰ ৰবাব টেঙা যে কাটিছিলে বাইদেউগৰাকী কি কৰিছে কি কৰিছে কৈ দিয়ক আকৌ বহি আছোঁ ৰ'দ নাই এইটো বতৰ এইটো ক'ত ৰ'দ লৈছে বাৰু ৰ'দ নাই যদি বহি আছোঁ ভাত বনালে ভাত খালোঁ ৰাতিপুৱা বনাই খাই পৰা গৈ এগৰাকী বৰ জমনি কৰি যোৱা আকৌ আমি হেৰিলৈ যাওঁ বোলা যিটো চপাক বোলা যিটো বোলা হয়তো যিটো আহিছে যিটো মাৰোঁ বোলা কি খালে ভাত ভাত হেৰি ভাজি বনালোঁ ঠাণ্ডা ভাত খালোঁ গৰম ভাত বনামহে অঁ ব'লা গা ধুব লাগিব ন আমি মামা ব্লুত উঠোঁ এতিয়া আমাৰ মিমাইনা মোমায়েকৰ লগত স্কুটিত উঠিবা ৰবা ইমান চখ নহয় হৈ গ'ল তোমাৰ ফুৰিবলা এয়া দেখিছেনে এইটো স্কুটিত এতিয়া এই মৰ ঠাণ্ডাখনত ফুৰি মেলি আহিলে নানামে ব'লা এতিয়া মামাক টাটা কৰি দিয়ে যা থাকিলে কি আকৌ উঠিবলৈ বিচাৰিব ব'লা আমি এতিয়া ভিতৰলৈ যাওঁ তুমি এতিয়া গা ধুব লাগিব গা ধুই পেলাই শুব লাগিব বতৰ আজি ইমান ঠাণ্ডা ল'ৰা ছোৱালী থাকিলে যে সময় কেনেকৈ যায় নহয় এয়া আজি আমাৰ ভাতৰ লগত বনাইছিলে মাটি দাইলে কাঠআলুৱে তাৰপিছতে এয়া মাংস আৰু এয়া প্ৰসাদৰ চাটনি থেকেৰা দিয়া সেয়াই আছিলে আজি আমাৰ ভাত আৰু এতিয়া খাই লওঁ ধুনীয়াকৈ কিন্তু গৰম ভাতত দেখিছেনে গৰম মানে মাটি দাইল গৰমে দি দিলত ভাতখিনি সৰিয়ে পৰিলে সজোৱা ভাতখিনি আৰু এতিয়া খাওঁ আপোনালোকক দেখুৱালোৱে এতিয়া খাওঁতে এনেকৈ দেখুৱাবলৈ বৰ দিগদাৰ হয় তথাপিতো মাটি দাইলে কাঠআলু এবাৰ খোৱাই নাই আজিহে খাম ধুনীয়া আছে আৰু এতিয়া মাংসটো খাই থকা হৈছে কিন্তু এয়া মাটি দাইল খোৱা নাই কাৰণে এইটো বেছি ভাল লাগিছে খাই ন এতিয়া আপোনালোকে খাব মানে আৰু এইফালে মগু চাটনি মানে আমাৰ ঘৰৰ ওচৰতে সকাম আছিলে সকামৰ প্ৰসাদ আছিলে আকৌ প্ৰসাদৰ চাটনিটো মাংসৰ লগত খাই বৰ ভাল লাগে আৰু ভাত খালোঁ দেখিলে কি খালোঁ ধুনীয়াকৈ ভাত পানী খাই মেলি এতিয়া আবেলি হৈ গ'ল আৰু আমাৰ মিমেনা খোৱাই নাই চব সেয়া মায়ে লৈ আছে আৰু এতিয়া মই আহিছোঁ এটা বিশেষ কামত এয়া আমাৰ খুৰীহঁতৰ ঘৰত আছোঁ হেৰি ফুলৰ পুলি নিবলৈ ফুলৰ নহয় এইবিলাক মানে 12 মাহে থকা ইহঁতৰ ঘৰত আছে মোৰ আগতে ফুল ধেৰ আছিলে কিন্তু মিমেনা হোৱাৰ সময়ত সেইবিলাক গোটেই ফুল মৰি গ'ল এতিয়া টাববিলাক ঘৰত ধেৰ টাব আছে ফুলৰ পুলি মানে ভাবিছোঁ ছিজন ফ্লাৱাৰ নলগালোৱে আৰু ফুল মানে লাগি থকা হ'লে দিগদাৰ সদায় যিবিলাক থাকে বোলো তেনেকুৱাকৈ ৰুমকৈ ইহঁতৰ ঘৰত আছে কেইজোপামান দেখিছোঁ ইহঁতৰ ঘৰৰ পৰা বোলো এতিয়া ভণ্টিক কৈছোঁ তাইক কেইটামান দিবলৈ কৈছোঁ কি নিওঁ চাওঁচোন পাই এইজোপা নিনি পুলি পৰাহে হ'ব হয়নে এইজোপা কিন্তু মাটিত দিলে এজোপা বেছি ভাল লাগিলেহেঁতেন গম পাৱনে ডাঙৰ গছ হ'ল তহঁতৰ মাটি নাই নহয় এজোপাটো এতিয়া নিব নোৱাৰি কিন্তু ঢেৰ শিপাই আছিলে গম পাৱনে এইবিলাক আৰু তই মোক ইয়াৰে এটা পুলি দিলেই হ'ব এইবিলাকতো হৈ আছে এইজোপা এইবিলাক সৰু সৰু পুলি তলত ওলাই আছে ইয়াৰে এটা এইবিলাকতো গোলাপ ফুল আমাৰ ঘৰতো আছিলে এইজোপা হেৰি হয়নে এই কি বুলি কয় হাচনাহানা নহয় ৰজনীগন্ধা কিবা তেনেকুৱাই ৰজনীগন্ধা অঁ পাৰিজাত নহয় পাৰিজাতজোপা মোৰ আছে
কি নাজানো তাই দিছে তই নাজানো নামটো ডালৰ পাই হয় তই ডাল ৰোৱা নাছিলি জানো বহুত ডাঙৰ হয় ডাঙৰ টাবত দিলে বেছি সাগৰ ফেনাও পৰা ইজোপা গাইতে জোপা আৰু এজোপা কি ৰুই থৈছে ইহঁতৰ দেখিছে এইটো ফিল্টাৰ হয় পুৰণা ফিল্টাৰ কিন্তু ভাল কৰিছ আকৌ দেই পকতৰ ঘৰত যে আছে যে পাত খা গছজোপা সেইজোপা নহয় জানো এইজোপা সেইজোপা আৰু ইটো বেলেগ কিবা আছিলে পুলিটো ভাল পুলি এটা তোৰ এইটো ফিল্টাৰ নালাগে আকৌ দিলি এইটো ডালটো ৰুলে হৈ যাব হয়নে ডাঙৰ টাবত দিব লাগিব এইজোপা আমাৰ যে ঘাঁহজোপা কষ্ট বেলেগ মৰি গ'ল আৰু দেই মই এজোপা ৰুইছো এতিয়া আমাৰ জোপা বেলেগ আছিলে অকণমান মাটি লৈ লৈ কালাৰটো অকণমান বেলেগ আছিলে আৰে তুমি চুইছানে মনষ্টেৰা সেইটো পাতৰ পৰা হৈ যায় নি এইডোখৰ ইমানটো কাটি পেলাই দি দিবা ইমানডোখৰ কাটি পেলাই দি দিবা তাৰপিছত এইকণ যে এইকণ দি দিবা টুকুৰা টুকুৰকে কাটি কাটি দি দিলে হৈ যাব মই চিনিয়ে নাপাওঁ নামবিলাক অ কাঁইট আছে ৰ দে এই দে মই তই ধৰচোন এই পিন্ধিছে এয়া ললো মই এইকেইটা ৰুমগে ৰুমতে দেখাম আপোনালোকক এজোপা ইমান ভাল লাগিছিলে কিন্তু এজোপা মানে শিপা ইমানে টান উঘালিব নোৱাৰে আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ তেতিয়াহ'লে আৰু ফুলৰ পুলি চুলি ল'লোঁ ভিডিঅ'টো চব মিক্স কৰি দিলোঁ আৰু বিহুৰ পৰা খানা বনোৱাৰ পৰা আৰু আমাৰ মিমেনে ইমান চিঞৰিছে নহয় কি হৈছে কিবা এটা হ'ব চাচোন কি হ'লে একো হোৱা নাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি চাই ভাল পাইছে আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ